Hello everyone, more another video loi apnalokok সকলোকে স্বাগতম জনাইছো। আজি গধূলি সময়ত ওলাই গেলো বজাৰ কৰিবলৈ। বজাৰ তেনেকুৱা নহয়, মাছ হে কিনিম। মাছ কিনিবলৈ ওলাই গলো। এটো আমাৰ যেটো বেকিনেদিৰ ওপৰত বৰপেটা যোৱাৰ ৰাস্তাত এটা ব্ৰিজ আছে, কৰাৰকম ব্ৰিজ বুলি কয়, তাতে গলো আৰু লগতে আছে মোৰ মা আৰু মা বহুত ভাল পায় মাছ খাই আৰু যিমানে ঘৰত মাংস হওক, মটনে হওক, চিকেনে হওক, তথাপি মাছটো লাগিবই। মাছ বহুত ভাল পায়, সেইকাৰণে আমি যেতিয়া ঘৰত যাওঁ মাছটো ৰাস্তাত পালে লৈ যাওঁ আৰু একেদিন হাঁহ খায়ে হাঁহ ৰাতিপুৱা খালো আৰু এটো ৰাতিৰ কাৰণে মাছ লৈ আহিলো। আৰু মাছ কিনাৰ পিছতে এতে চালো তৰমুজ, বহুত ওয়াটাৰমেলন ওলাইছে আৰু বহুত কম দামত 20 টকা কেজি দি আছে। পিছত তাৰে পৰা ললো দুটা ওয়াটাৰমেলন আৰু যেতিয়া ঘৰত যাওঁ আৰু মাক লৈ লগত ফুৰিলে মায়ে বহুত ভাল পায়। সেইকাৰণে মোৰ মিষ্টাৰে যেতিয়া ঘৰত যাব মানে মই একেদিন মই যোৱা নাই, কিন্তু মাক লৈ সদায় ঘূৰি আছে, মাহীৰ ঘৰত যাই আছে, পেহীৰ ঘৰত যাই আছে, এনেকে ফুৰি আছে। আৰু আহিয়ে মই মাছ ধুই তাৰ পিছত মাছ বৰালি মাছ ভাজাত ইমান ভয় লাগে, তথাপিও মই ভাজি ললো। ভাবিছো মই আজি অলপ বেলেগকে বনাম, সেইকাৰণে মাছ অলপ ভাজিলো। ভাজি বেছি ভজা নাই, অলপ ভাজিছো। ভাজি তাৰ পিছতে মই কেঁচা জলকীয়া, আদা, ৰহুন এইবিলাক মই ভাজিলো তেলত। আগতে অলপ ভাজি তাৰ পিছতে এটা মিক্সিত গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ললো। লৈ তাৰ পিছত আকৌ মই তেল দি তাতে অলপ ভাজি ললো। ভাজি তাৰ পিছতে মাছ মই দি দিম। অলপ বেছিকে ভাজি লব লাগে যাতে মানে মছলাৰ সেন্টটো নাহে, তেনেকে ভাজি ললো। লোৱাৰ পিছত অলপ গৰম পানী দি দিছো। দি মই মাজে মাজে যেতিয়া ডাঙৰ মাছ হয় তেতিয়া কিন্তু মই এনেকে বনাও আৰু বহুত ভালো লাগে আৰু মায়ে বহুত ভাল পায় মই মাছ বনালে। মোৰ মাছৰ চব্জি খাই বহুত ভাল পায় আৰু মায়ে গাড়ীতে কৈছে যে মাছ তুমি বনাবা, অলপ ভালকে বনাবা। তাৰ পিছতে আজি বেছি তেনেকে বনোৱা নাই আৰু কলৰ ফুল আজি ভাবিছো মই মাছে বনাম আৰু বেলেগ একো নবনাও। তাৰ পিছতে চাও আমাৰ ঘৰত বাইদেউ এটা থাকে, কল ফুল লৈ আহিছে ঘৰৰ পৰা। তাৰ পিছত আমাক এটা দিল, সেইটো বনালো আৰু দালি বনাইছো আৰু মাছ বনাইছো। আৰু মাছ দেউতাই খাই ইমান ভাল হৈছে বুলি কৈছে আৰু মোৰো বহুত ভাল লাগে তেনেকে ক'লে। আৰু মই ঘৰত গেলে ময়ে বেছি বনাও। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছো। ধন্যবাদ।